গান্ধী জয়ন্তী 150 ইয়ার্স আজি অল ইণ্ডিয়া মানে এটা ভাল এটা মোদী ডাঙৰীয়া আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো ডিচিশ্যন বা যিটো আজিৰ পৰা যিটো কাৰ্যকৰী কৰিছে প্লাষ্টিক বেন এইটো খুব ভাল ডিচিশ্যন আমি ধন্যবাদ কৰিব লাগিব মোদী ডাঙৰীয়া লগতে আমাৰ অসমৰ CM সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যে সেই প্লাষ্টিক যিটো বেন সেইটো অসম চৰকাৰ হিচাপে অভ্যাস কৰিছোঁ আৰু অসমতো এই আজিৰ পৰা যিটো প্লাষ্টিকটো বেন কৰিছে ব্যৱহাৰ কৰিব নোৱাৰিব সেই ডিচিশ্যনটো অসমতো মানে গ্ৰহণ কৰাৰ কাৰণে আমাৰ এম শিৱৰা নাৰ্জাৰী ডিপাৰ্টমেণ্টটো হ'ব আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল আৰু মেম্বাৰবিলাক কেতিয়া চেৰিকালচাৰ দুটা ডিপাৰ্টমেণ্ট মেম্বাৰবিলাক কেতিয়া দিয়া হ'ব 6জন যে মেম্বাৰ দিব লাগিছিল গভৰ্ণমেণ্ট নমিনেটেড আৰু নহয় ইলেকশ্যন হ'ব আৰু বেছি দিন নাই 4 মাহ 5 মাহে আছে অক্টোবৰ জানুৱাৰী ফেব্ৰুৱাৰী লাষ্ট মাৰ্চ ফাৰ্ষ্ট উইকত আমাৰ ইলেকশ্যন দুৰ্গা পূজা কিবা শুভেচ্ছা জনাব বিচাৰে দুৰ্গা পূজাৰ সকলো আমাৰ BTC বাকী ৰাইজলৈ মোৰ শুভকামনা থাকে যে এই দুৰ্গা পূজাটো যাতে শান্তিপূৰ্ণভাৱে সকলোৱে যাতে উপভোগ কৰিব পাৰোঁ গতিকে মোৰ বিচাৰিছোঁ ধন্যবাদ আজি মোৰ কাৰণে শিৱৰণী দিন আজি গান্ধী জয়ন্তী মহাত্মা গান্ধী জাতিৰ পিতাৰ জন্মদিন এই দিনটোতে মই কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰি খুব ভাল লাগিছে আৰু মই ধন্যবাদ দিছোঁ আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে মোক এই দায়িত্ব আজি অৰ্পণ কৰিলে আৰু মই যিখিনি মই দায়িত্ব লৈছোঁ এই দায়িত্বটো মই নিষ্ঠাৰে পালন কৰিবৰ চেষ্টা কৰিম মোক হেণ্ডলুম এণ্ড টেক্সটাইল আৰু চেৰিকালচাৰ বিভাগটো মোক চাব দিছে মই যি দায়িত্ব পাম এই নিষ্ঠাৰে মই পালন কৰাৰ কাৰণে চেষ্টা কৰিম দাদা আপুনি 2011 চনত পিছত এইবাৰ আপুনি EM পালে কি লাগিছে ভাল লাগিছে কাৰণ দায়িত্ব বাঢ়িল তথাপিও নিজকে অলপ ভাল লাগিছে বহুত কম সময়ৰ কাৰণে আপুনি কম সময় বুলি একো নাই কাৰণ ভাল কামত মানে কম সময়ৰ ভিতৰত খুব কাম কৰিব পাৰে থ্যাংক ইউ